অলপ দিনৰ পৰা মহৰ বেমাৰ চলি আছিল কাৰণে জয়নগৰ এজাইল হস্পিটেলত ভৰ্তি কৰাইছে। আজি ৰখাৰ পালা মোৰ পৰিছে, দেখিছেনে ইমান যে বৰষুণ আচৰিত, গোটেই ভিজি বুৰি আহিছোঁ। এতিয়া সোমাইছোঁ হস্পিটেলৰ গেটৰ পৰা। একচুৱেলি ভাত খাব যাই মই ফাঁচি গ'লোঁ। বৰষুণ ৰ'ব বুলি ৰখি থাকোঁতে মোৰ দেৰি হ'ল। কি কেছ, পূৰা হস্পিটেল চান্নাটা হৈ আছে, ৰিচিপশ্যনো খালী পৰি আছে। এনেকুৱা খালী দেখিলে সঁচাকৈ মোৰ ভয় লাগে, গম পাইছেনে? যিমান ভূতৰ কাহিনী শুনিছোঁ মেক্সিমাম হস্পিটেলৰে হয়। চিৰি দি যাই থাকোঁতে যদি ভূতে ধৰে ইমান ৰিস্ক ল'ব নোৱাৰি, লিফ্টেদি যোৱাই ভাল হ'ব। এতিয়া উঠি আছোঁ লিফ্টত। লিফ্টটো চাইছেনে, বহুত পুৰণি মডেল, আগৰ কথাবিলাকহে মনত পৰিল। আজি মোৰ সঁচাকৈ লেট হৈছে, 1টা বাজি আছে এতিয়া। পালোঁ এতিয়া 3rd ফ্ল'ৰ, মোৰ পেচেণ্ট ইয়াতে আছে 3rd ফ্ল'ৰতে। প্ৰথমে যাই চাই লওঁ বেমাৰে কি কৰি আছে, কিবা লাগিব পাৰে। গোটেই আন্ধাৰ হৈ আছে দেখিছেনে, মোবাইলৰ ফ্লেছ লাইটটো জ্বলাই লওঁ। চাইছে টেবুলটো, গোটেই মেডিচিনেদি ভৰ্তি হৈ আছে। চাইছে গোটেই পেচেণ্টে শুই আছে এতিয়া, সেইকাৰণে লাইটটো অফ কৰি থোৱা আছে। লাইট জ্বলিলে পেচেণ্টে অসুবিধা পাব যে। মোহাইও ধুনীয়াকৈ টোপনি গৈছে, এতিয়া উঠাই নাথাকোঁ আৰু। ময়ো বাহিৰত যাই অলপ বাগৰ দিওঁ, কিবা লগা হ'লে মাত দিব। চাইছে কোনো নাই বাহিৰতো, মই অকলে বেমাৰী ৰখি আছোঁ।